এগৰাকী সেশন লোৱা মানুহে ৰাইট এণ্ড ৰংটো কেনেকৈ গম পালে যিটো বস্তু আমি ৰাজহুৱা কৰিব নোৱাৰো সেই বস্তুটো আপোনালোকে কিয় ৰাজহুৱা কৰিছে আপোনালোকেও বহু পইচা খৰচ কৰি আচলতে প্ৰেক্টিশনাৰ হৈছে বস্তুবিলাক কৰোঁতে অকণমান সাৱধান হ'ব আপুনি যদি একো ৰিজাল্ট পোৱা নাই আপুনি মোৰ হাতৰে আকৌ কিয় বাৰচলান কৰিব বিচাৰিছে যে মই দুটা সেশন ললো মই একো ৰিজাল্ট পোৱা নাই গিফ্টটো সকলোকে লাগে চাগে নমস্কাৰ জনাইছো তাৰ লগতে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ ইতিমধ্যে আজি 7 তাৰিখ হ'ল আৰু 7 তাৰিখত আসলতে মই থাকিব লাগিছিল তিনিচুকীয়া কিন্তু তিনিচুকীয়া নহয় এতিয়া বৰ্তমান আছো ৰুমত কিন্তু যাবলৈ ওলাইছো গোলাঘাট বিশেষ কাৰণবশতঃ মোৰ অকণমান পাৰ্সোনেল প্ৰব্লেম মোৰ ঘৰুৱা অকণমান প্ৰব্লেম হৈ আছে তো মোৰ ককা মানে একেবাৰে অৱস্থা বেয়া তো যাৰ বাবে মই ঘৰলৈ যাবলৈ ওলাইছো চাই আহোঁগে এপাক তো মাতি আছে ঘৰৰ পৰা তো সেই কথাটোৰ কাৰণে মই কেঞ্চেল কৰিলোঁ তিনিচুকীয়া আৰু বিশেষকৈ বিহুৰ আগত মানে অকণমান অসুবিধাও হয় মোৰ কাৰণে অসুবিধা হয় বা যিসকলে সেশন ল'ম বুলি ভাবিছে তেওঁলোকৰ বাবে অকণমান অসুবিধা হয় সেই কথাটোৰ কাৰণে মই ভাবিছোঁ বিহুৰ পিছতে কেইটামান ডেট লৈছোঁ আমি মোৰ যিহেতু 8, 9, 11 তাৰিখে ডেটকেইটা অকণ ইফাল সিফাল হৈছে গতিকে মই জনাই দিব বিচাৰিছোঁ 9 তাৰিখে গোলাঘাটত মোৰ হাতেৰে যদি বাৰজোৰান কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু যিকেইটা ডেট মই ইফাল সিফাল কৰিছোঁ সেই ডেটকেইটাও আপোনালোকক দি দিব বিচাৰিছোঁ 16 তাৰিখে মই যোৰহাট গৈ আছোঁ 17 তাৰিখে গোলাঘাট গৈ আছোঁ আকৌ 19 তাৰিখে ধেমাজি গৈ আছোঁ 22 তাৰিখে পাঠশালা গৈ আছোঁ 24 তাৰিখে তিনিচুকীয়া গৈ আছোঁ 25 তাৰিখে ডিব্ৰুগড় গৈ আছোঁ 27 তাৰিখে শিৱসাগৰ গৈ আছোঁ 29 তাৰিখে নগাঁও গৈ আছোঁ আকৌ জনাই দিব বিচাৰিছোঁ 16 তাৰিখ যোৰহাট 17 তাৰিখ গোলাঘাট 19 তাৰিখ ধেমাজি 22 তাৰিখ পাঠশালা 24 তাৰিখ তিনিচুকীয়া 25 তাৰিখ ডিব্ৰুগড় 27 তাৰিখ শিৱসাগৰ 29 তাৰিখ নগাঁও গতিকে স্ক্ৰীনৰ পৰা নাম্বাৰটোলৈ আপোনালোকে যোগাযোগ কৰিব পাৰে যদিহে মোৰ হাতেৰে বাৰজোৰান কৰে বুলি ভাবিছে এতিয়া মই এটা কথা জনাব বিচাৰিছোঁ যে মই অহা পৰহি মই থাকিম গোলাঘাটত যদি গোলাঘাটত কোনোবাই আৰ্জেণ্টলি মোৰ ওচৰত বাৰজোৰান কৰিম বুলি ভাবিছে বা মানিৰ ব্ৰেচলেট ল'ম বুলি ভাবিছে বা 7 চক্ৰ যি ব্ৰেচলেট ল'ম বুলি ভাবিছে বহুলোকে কণ্টেক্ট কৰিছিলে ইতিমধ্যে বহুলোকে এড্ৰেছ দিছে তো মই নিজে ডেলিভাৰী দিম গতিকে মই গৈ আছোঁ যিহেতু আপোনালোকে যদি মানিৰ ব্ৰেচলেট আৰু 7 চক্ৰৰ ব্ৰেচলেট যদি ল'ব বিচাৰিছে গতিকে আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব যদি বাৰজোৰান কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে মোৰ হাতৰে আজি যিহেতু 7 তাৰিখ 9 তাৰিখে মোৰ হাতেৰে বাৰজোৰান কৰিব পাৰিব গোলাঘাটত যদি কোনোবাই বাৰজোৰান কৰিব বিচাৰিছে তেনেহ'লে মোৰ সৈতে যোগাযোগ কৰিব পাৰিব স্ক্ৰীনৰ পৰা নাম্বাৰটো লৈ ল'ব মাত্ৰ আকৌ বহি গ'ল অকণমান ৰেৱাজ কৰিছিলোঁ গান গাইছিলোঁ যাৰ বাবে মাত্ৰ বহি গ'ল যে বেয়া নাপাব গিফ্টটো সকলোকে লাগে চাগে আমাৰ যিহেতু 10 তাৰিখত আমি এনাউন্স কৰিম কোনে আমাৰ গিফ্টটো পাইছে তো ইতিমধ্যে আমাৰ কমেণ্টখিনি যিখিনি বচা কমেণ্ট আমি আকৌ চাই আছোঁ কিন্তু অতি দুখজনক কথা যে গিফ্টৰ ভিডিঅ' সকলোৱে চাইছে কমেণ্টটো মাৰিছে কিন্তু বেলেগ ভিডিঅ' চোৱা নাই মানে কি ৰিচেণ্ট যিখিনি ভিডিঅ' দিওঁ সেইখিনিও আপোনালোকে চাব কমেণ্ট কৰিব মানে এটা ভিডিঅ' দিছোঁ অতি কম ভিউ আহিছে ৰিলছত কম ভিউজ আহিছে বেলেগ কথা কিন্তু মিনিমাম 3 মিনিটছৰ ভিডিঅ' তাতে কমেণ্টো নাই লাইকো নাই ভিউজো নাই গতিকে অনুৰোধ কৰোঁ আপোনালোকে এইবোৰ ভিডিঅ' যেনেকৈ চাই এইটো ভিডিঅ' চাব তো আমি কমেণ্টখিনি ৰিচেণ্ট 10 তাৰিখলৈকে যিখিনি আমাৰ ভিডিঅ' চলে তো তাৰ কমেণ্টৰ ওপৰতো আমি ডিপেণ্ড কৰি দিম সুন্দৰ কমেণ্ট হ'ব লাগিব মোৰ ভিডিঅ'ত তো সেই কথাটোৰ কাৰণে মানে আজি 7 তাৰিখ হ'লেই 10 তাৰিখলৈকে যিখিনি আমি ভিডিঅ' দিম ইতিমধ্যে আমি 10 তাৰিখে এনাউন্স কৰিম কমেণ্টখিনি চাই আছোঁ তাৰ মাজতো যদি ভাল কমেণ্ট আহি যায় তো ডেফিনেটলি গুচি যাব ন তো গতিকে
আপোনালোকে পিছৰ ভিডিঅ'খিনিও চাব মানে অকণ পাৰ্চনেলিটি কৰা নিচিনা যায় যে গিফ্টৰ ভিডিঅ'কেইটাহে চাইছে আপোনালোকে বাকী ভিডিঅ' চোৱা নাই গতিকে মই এটাই আপোনালোক মোৰ সাহস হয় আপোনালোকৰ পৰাই মই প্ৰেৰণা পাইছোঁ আপোনালোক মোৰ আগুৱাই যোৱাৰ ক্ষেত্ৰত মানে সহায় কৰা মোৰ ফেমিলি হয় গতিকে মই অনুৰোধ কৰোঁ আপোনালোকে ভিডিঅ' চাব শ্বেয়াৰ কৰিব অন্তত ভাল লাগিব মোৰো আগুৱাই যোৱাত আপোনালোকে যদি অৱদান আগবঢ়ায় পিছলৈ মোক ক'ব পাৰিম গতিকে সেইটো মোৰ পৰা আপোনালোকলৈ অনুৰোধ থাকিলে যে আপোনালোকে মোৰ যি ভিডিঅ'ই দিওঁ আপোনালোকে চাবলৈ চেষ্টা কৰিব আমাৰ আৰু 10 তাৰিখেতো আমি আৰু এটা ডাঙৰ ধামাকা এনাউন্স কৰিবলৈ গৈ আছোঁ 10 তাৰিখে আমি কোনে পাইছে গিফ্টটো সেইটোতো আপোনালোকক দেখাই দিমেই তাৰ লগতে আমি আৰু এটা অফাৰ আপোনালোকলৈ আগবঢ়াম ইতিমধ্যে আপোনালোকক আগৰ ভিডিঅ' এটাত গেছ কৰিব দিছিলোঁ কিন্তু 10 তাৰিখে এনাউন্স কৰি দিম কি কৰিম মানে বা কি দিবলৈ গৈ আছোঁ সেইটো আপোনালোকক এনাউন্স কৰি দিম কিন্তু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব তাৰ লগতে 2024 চনত বহুতো পালোঁ বহুতো আচলতে আপোনালোকে বহুত ছাপোৰ্ট কৰিলে তাৰ লগতে ভিডিঅ' চোৱা সকলৰ কথাই নকওঁ যিসকলে মোৰ হাতেৰে বাৰ্জ ৰান কৰিলে সকলোৱে কিন্তু মোৰ লাইফত সকলোৰে অৱদান আছে তো 2024 চনত কিমানজনক বাৰ্জ কৰিলোঁ বুলি ক'বলৈ যোৱাৰ লগে লগে কিন্তু প্ৰায় 200 জনতকৈ অধিক লোকক কিন্তু মই বাৰ্জ ৰান কৰিলোঁ আৰু 2024 চনটো মানে শেষৰ ফালে কৈ আছোঁ মই ঠিক ছেপ্টেম্বৰ মাহৰ পৰা মই বাহিৰত বেছিকৈ ওলাইছিলোঁ তাৰ আগতেতো মই ঘৰতেই কৰি আছিলোঁ ছেপ্টেম্বৰ 7 তাৰিখ মানৰ পৰা মই মোটামুটি বাহিৰতে ওলাইছোঁ গতিকে প্ৰায় 200ৰো অধিক লোকক মই বাৰ্জ ৰান কৰিলোঁ কিছু লোকৰ মই ভিডিঅ' কৰিব পাৰিলোঁ কিছু লোকৰ ফটো তুলিব পাৰিলোঁ আৰু সময়ৰ নাটনিৰ কাৰণে মই ফটো বা ভিডিঅ' কৰিব পৰা নাছিলোঁ কিন্তু মই আজি অকণমানকৈ স্ক্ৰীণত আপোনালোকক লগাই দিব বিচাৰিছোঁ আচলতে 1 তাৰিখতেই দিব লাগিছিলে জানুৱাৰী 1 তাৰিখত কিন্তু মই 1 তাৰিখত দিব নোৱাৰিলোঁ এতিয়া মই ভাবিছোঁ কি যিসকল লোকৰ মোৰ লাইফটোত অৱদান আছে তেওঁলোকক মই অকণমানকৈ দেখাব বিচাৰিছোঁ বহুতৰে ফটো ভিডিঅ' আছে বহুতো কেমেৰাৰ আঁৰৰ ব্যক্তিও আছে কিন্তু সকলোৰে ভিডিঅ' কৰিব পৰা নাই সকলোৰে ভিডিঅ' আচলতে ফটো লগাবও পৰা নাই কিয়নো ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব যিকেইখন হাতেৰে চুওঁতেই পালোঁ গতিকে তেখেতসকলৰে ফটো বা ভিডিঅ' লগাই দিবলৈ চেষ্টা কৰিলোঁ ভুল নুবুজিব আৰু বহুতো লোক আছে কেমেৰাৰ আগত আৰু কেমেৰাৰ পিছত আৰু সকলোৱে যাতে এটা কমেণ্ট কৰিব যিসকল লোকে মোৰ হাতেৰে বাৰ্জ ৰান কৰিলে বৰ্তমানলৈকে কি ঠিক আপোনালোকেও হয়তো আগন্তুক দিনত এনাউন্স কৰিবলৈ যোৱা অফাৰটো পাব পাৰে তাৰ ভিতৰতো হয়তো আপোনালোকো থাকিব পাৰে আপোনালোকেও কেনেকুৱা পালে লাইফটোত বা আপোনালোকে মোৰ লাইফটোত অৱদান আগবঢ়োৱাত যথেষ্ট আপোনালোকৰ ভূমিকা আছে তো আপোনালোকে কেনেকুৱা পালে মোৰ বিহেভিয়াৰ যিসকল লোকে মোক আচলতে লগ পাইছে ফিজিকেলি বা টেলিফোনিক যিসকল লোকে মোৰ লগত যোগাযোগ কৰিছে তেওঁলোকে আচলতে মোৰ বিহেভিয়াৰ কেনেকুৱা পাইছে বা তেওঁলোকক মই কেনেধৰণৰ ৰেছপন্স দিছোঁ নে নাই বা মই কোৱাৰ দৰে আপোনালোকক মুখেৰে কৈ আছোঁ যে মই ৰেছপন্স দিওঁ তো আপোনালোকে প্ৰুফ হিচাপে যদি মোক ভাল পায় তো আপোনালোকে এটা কমেণ্ট কৰি দেখাই দিব যে মই মেণ্টেলি বা আপোনালোকক কেনেকৈ ছাপোৰ্ট কৰিব পাৰিছোঁ বা ফিজিকেলি মই কেনেকৈ আপোনালোকক ছাপোৰ্ট কৰিব পাৰিছোঁ বা টেলিফোনিক ডিছকাছ কৰিয়ে হওক বা আপোনালোকৰ মেছেজৰ ৰেছপন্স দিছোঁ নে নাই বা কেনেকৈ আপোনালোকক মই মানে ৰেছপন্স দিছোঁ আচলতে আপোনালোকে হয়তো এটা কমেণ্ট কৰিব মোৰ আশা থাকিল মই আশাবাদী তো আপোনালোকে এটা কমেণ্ট কৰিব কমেণ্ট কৰি মোক জনাব মই সকলোৰে ফটো লগাব নোৱাৰিলেও বেয়া নাপাব যাৰ মই ফটো ভিডিঅ' লৈছিলোঁ তাৰ পৰা স্ক্ৰীনশ্বট মাৰি হ'লেও মই অকণমানকৈ ভিডিঅ'টোতে লগাই দিবলৈ চেষ্টা কৰিম তাৰ লগতে বহু লোকৰ ছাকচেছ ষ্টৰী ইতিমধ্যে আপোনালোকে পাইছে কালি এটা ছাকচেছ ষ্টৰী আহিছে তেওঁ যথেষ্ট বিষত আছিলে য'ত নেকি তেওঁ খোজকাঢ়ি যাব নোৱাৰা অৱস্থাত আছিলে তো তেওঁ ভাল পাইছে কালি মোক কল কৰিছে নিজে আৰু মই আচলতে কাকো কল কৰি সুধি নাথাকোঁ কেনেকুৱা পাইছে যিয়ে ভাল পাইছে সকলোৱে মোক
আকৌ এবাৰ এবাৰ মোৰ ওচৰত বাজ ৰান কৰিব বিচাৰে বা তেওঁলোকে মোক ফিডবেকটো দিয়ে তো গতিকে মই বাৰে বাৰে আপোনালোকক এটাই কৰোঁ মানে অনুৰোধ জনাওঁ বা আপোনালোকক এটা কথাই কওঁ মোৰ লাইফটোত যথেষ্ট ভূমিকা আছে যথেষ্ট অৱদান আছে আপোনালোকৰ আগবাঢ়ি যোৱাত গতিকে মই আশাবাদী বা মই আপোনালোকক অনুৰোধ কৰোঁ যে আপোনালোকে মোৰ ভিডিঅ'খিনি চাব মই বহু আশা লৈ আপোনালোকৰ আগত এটা ভিডিঅ' প্ৰস্তুত কৰোঁ মই মেণ্টেলি বহুত বেছিয়ে অলপ ভাগি আছোঁ যে মোৰ ঘৰত এনেকুৱা এটা চিটুৱেশ্যন হৈ আছে যাৰ বাবে মই লোৱা ডেটখিনি তিনিচুকীয়া ডিব্ৰুগড় যিখিনি ডেট লৈছিলোঁ সেই ডেটখিনি অকণমান ইফাল সিফাল কৰিব লগা হৈছে মানে আচলতে মই ভিডিঅ' মানে প্ৰস্তুত কৰিব পৰা অৱস্থাত নাই যাৰ বাবে মই হঠাৎ মই ঘৰলৈ যাব লগা হৈছে তথাপিও যাৰ যাৰ পৰা মই এডভান্স পে'মেণ্ট লৈছোঁ তেওঁলোকক মই আচলতে সময় দিব চেষ্টা কৰিছোঁ কেতিয়াও মই পইচা লৈ এডভান্স লৈ মই সেই ডেটত মই উপস্থিত নোহোৱাকৈ থকা নাই কিন্তু তিনিচুকীয়াত বা ডিব্ৰুগড়ত মই এই ডেটকেইটাত মই উপস্থিত থাকিব নোৱাৰোঁ 8 তাৰিখ 9 তাৰিখ 11 তাৰিখ শিৱসাগৰ অলপ ক'বলৈ বেয়া লাগিছে তো মোক ক্ষমা কৰি দিব ডেট দি মই আচলতে কাৰোবাৰ পৰা মই এডভান্স লৈছোঁ তো মই যাব পৰা নাই একদমেই বেয়া নাপাব মই আচলতে ডেইলি ব্লগ বনোৱা হ'লে আপোনালোকে হয়তো গম পালে হয় যে মই মানে এনেকুৱা এটা চিটুৱেশ্যনত আছোঁ আচলতে কিন্তু সকলো ভিডিঅ'ত মানে ক'বলৈ ভাল নালাগে বা মই এনেকৈ ব্লগিং টাইপ ভিডিঅ' নবনাওঁ কাৰণে আচলতে মই বস্তুবিলাক দেখাব নোৱাৰোঁ আপোনালোকক গতিকে মই এনেকেই ভিডিঅ' বনাওঁ এনেকৈ আচলতে মোৰ ভিডিঅ' বনাই ভাল লাগে মই মেণ্টেলি প্ৰিপেয়াৰ নহয় ভিডিঅ' বনাবৰ কাৰণে কিন্তু আজি বহুকেইটা কাৰণ লৈ আহিছোঁ যিহেতু আজি 7 তাৰিখ হৈ গ'ল তো 10 তাৰিখত মই আপোনালোকৰ গিফ্টটো এনাউন্স কৰিম বুলি কৈছিলোঁ সেই অনুপাতে মই 10 তাৰিখত হয়তো মই গুৱাহাটীত থাকিব নোৱাৰিম সেই ভিডিঅ'টো হয়তো ঋতুলে বনাব পেকিং কৰা ভিডিঅ'লৈকে মই আপোনালোক দেখাম বুলি কৈছিলোঁ সেইটো বস্তু আপোনালোকে পাই যাব ইতিমধ্যে কমেণ্টখিনি মই নিজেও চাব পৰা নাই ঋতুলে চাইছে চিলেক্ট কৰিছে বহুত সুন্দৰ সুন্দৰ কমেণ্ট আহিছে বহুত সুন্দৰকৈ আমাক ছাপোৰ্ট কৰিছে তাৰ লগতে এটা কথা আপোনালোকক অনুৰোধ জনাই দিওঁ যে আমি এজনকহে গিফ্টটো দিব পাৰিম সকলোকে দিব নোৱাৰিম আমাক আচলতে সাহসৰ প্ৰয়োজন ছাপোৰ্টৰ প্ৰয়োজন অনাগত দিনত আপোনালোকে প্ৰে কৰক যাতে সকলোকে আমি গিফ্ট দিব পাৰোঁ সকলোকে আগন্তুক 10 তাৰিখত যিটো আমি আকৌ এনাউন্স কৰিবলৈ গৈ আছোঁ অফাৰটো সকলোকে যাতে দিব পাৰোঁ আপোনালোকে প্ৰে কৰক আপোনালোকে সহায় কৰক মোৰ ভিডিঅ' চাওক তাৰ লগতে আপোনালোকে শ্বেয়াৰ কৰক লাইক কৰিব কমেণ্ট কৰিব বহুতো আশাবাদী বাৰে বাৰে কৈছোঁ মই মেণ্টেলি বহুত বেছি শ্বেড হৈ আছোঁ তথাপিও কিন্তু মই ভিডিঅ' প্ৰস্তুত কৰিছোঁ কেৱল আপোনালোকে মোৰ কিছু লোকে ডেইলি মোৰ যিসকল ভিউৱাৰ আছে মোৰ ভিডিঅ' চাবলৈ সদায় ৰখি থাকে ভিডিঅ'টা যখন দীঘলীয়া হৈ গৈছে একদম ভুল নুবুজিব বেয়া নাপাব মই আৰু এটা টপিক আপোনালোকৰ আগলৈ আজি লৈ আহিব বিচাৰিছোঁ মোৰ মনৰ ভিতৰত চলি থকা কিছুমান কথা আচলতে মই আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰোঁ ৰেগুলাৰ কাৰণ আপোনালোক মোৰ শুভাকাংক্ষী হয় গতিকে মই আপোনালোকক শ্বেয়াৰ নকৰি কাক কৰিম গতিকে মই শ্বেয়াৰ কৰোঁ আচলতে শ্বেয়াৰ কৰিব নালাগে কিছু নতুন প্ৰেক্টিচনাৰ ওলাইছে যদি কি গুৰুৱে ৰেছপন্স নিদিয়ে তাৰপিছত মোক কণ্টেক্ট কৰে নজনাৰ ভাও ধৰি আচলতে জানিব বিচাৰে সেইসকল প্ৰেক্টিচনাৰলৈ মোৰ এটাই অনুৰোধ যে মই আগৰ ভিডিঅ'ত আপোনালোকক কিছু কথা কওঁ যে আপোনালোকে ডাউটছ থাকিলে ক্লিয়াৰ কৰিবৰ কাৰণে মোৰ সৈতে যোগাযোগ কৰিব পাৰে কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপোনালোকে সকলো জানি শুনি মোক জুখি চাই আপোনালোকে জানিবলৈ নাহিব আপোনালোকৰ কিবা আছে জানিবলৈ আপোনালোকে গুৰুৰ লগত ডিছকাছ কৰিব চাওক আজি গুৰুৱে শিকাইছে গুৰুৰ ওচৰত বুজি পোৱা নাই তাৰপিছত মোৰ ওচৰত অকণমান ডাউটছ ক্লিয়াৰ কৰিব আহিছে একো ডাঙৰ কথা নহয় সেইটো মই দেখাইও দিব পাৰোঁ কিন্তু আচলতে সেইটো মোৰ দায়িত্ব নহয় সেইটো গুৰুৰ লগত আলোচনা কৰি ল'ব গুৰুৰ লগত কৰিব কাৰণ মই এনেকুৱা মানুহক এনেকুৱা হেল্প কৰিছোঁ গুৰুৱে শিকাই দিয়াৰ পিছত ইংলিছখিনি নাজানে মই অসমীয়া ভাঙনি কৰিও মই মানুহক হেল্প কৰিছোঁ তাৰ পিছতো কিন্তু মই যোনটো ৰেছপন্স পাব লাগে বা মই যিটো প্ৰাপ্য পাব লাগে সেইটো মই নাপাওঁ
গতিকে এনেকুৱা বহু লোক আছে যিয়ে মোৰ মৰমৰ মাতষাৰৰ ফাইদা উঠায় মোৰ মৰমৰ ৰেছপন্সখিনি আচলতে মোক লগত মই ফাইদা উঠালে মই বেয়া পাওঁ মই কেতিয়াও কাকো অন্যায় নকৰোঁ কাৰো লগত মই সেলফিশ কৰিবলৈ নাযাওঁ কিন্তু মই বেয়া পাওঁ মোৰ লগত মৰমৰ মাতষাৰ দি মানে মিঠা মিঠা কথা কৈ মোৰ পৰা ডাউটছ ক্লিয়াৰ কৰিব বিচাৰিলে মই বেয়া পাওঁ খোলাকে ক'ব এইটো বস্তু মই পৰা নাই যাৰ বাবে আপোনাক কল কৰিছোঁ আপুনি শিকাই দিয়ক মানুহ ধৰিব পাৰে আচলতে কোনে কি মোটিভ লৈ কি কাৰণত কল কৰিছে মই মানে মোৰ লাইফত এক্সপিৰিয়েঞ্চ হৈছে কাৰণে মই আপোনালোকক কৈছোঁ মই হোৱাটছএপত মানে আচলতে হোৱাটছএপ যিখিনি মেছেজ হয় হোৱাটছএপত কৰা মেছেজখিনি মই ৰেছপন্স নিদিওঁ আচলতে এই মানে হোৱাটছএপৰ মেছেজখিনি আচলতে ঋতুলে চাই তো সি মোক গোটেই কথাখিনি কয় তো সিয়ে ৰেছপন্স দিয়ে কিছু লোকে এনেকুৱালৈকে কয় ছেশ্যনটো ল'ম পিছত পইচাটো দিম আপোনাৰ ৰান কৰি দিবনে এইটো কেনেকুৱা ধৰণৰ কথা তাৰ পিছতে এনেকুৱা মেছেজ কৰে কিমান ফিজ লয় আমুকত ল'ম বুলি ভাবিছোঁ ছেশ্যন দিব পাৰিবনে আপুনি ঠিক আছে সেইখিনিলৈকে ৰিপ্লাই যায় ঠিক আছে আপুনি কেতিয়া লয় জনাব ফিজটো প্ৰথমে বাৰ্গেনিং কৰি লয় যে আমুকেচোন ইমান লয় তো ইমানত কৰি দিব নেকি বাৰ্গেনিং কৰি লয় বাৰ্গেনিং কৰি লোৱাৰ পিছত লাইনত আহে তাৰপিছত কয় যে মই 2টা ছেশ্যন ল'লোঁ 1 ঘণ্টা 45 মিনিটকৈ ছেশ্যন ল'লোঁ কিন্তু মই একো ৰিজাল্ট পোৱা নাই আপুনি যদি একো ৰিজাল্ট পোৱা নাই আপুনি মোৰ হাতেৰে আকৌ কিয় বাৰ ৰান কৰিব বিচাৰিছে আপোনাক কোনে কেনেকৈ বাৰ ৰান কৰিছে সেইটো মই নাজানো বা আপুনি ব্ৰেইনত কেনেকুৱা থট প্ৰচেছ লৈ আছে সেইটো মই নাজানো তাৰ পিছত যেতিয়া লাইনত আহে তেতিয়া কয় যে 2টাকে ছেশ্যন ল'লোঁ ভাল নাই হোৱা ঠিক আছে সেইটো গ'ল আৰু এনেকুৱা ধৰণৰ নাজানো প্ৰেক্টিশ্যনাৰে এনে ছেশ্যন লোৱা মানুহে মই নাজানো ছেশ্যন দি থকা অৱস্থাত হয়তো আমাৰ কোনোবা প্ৰেক্টিশ্যনাৰে চেণ্টিং কৰি থকা অৱস্থাত আমাৰ যিখিনি সেন্টেন্স আছে বা সেই সেন্টেন্সখিনি আচলতে চেণ্টিং কৰি থকাৰ অৱস্থাত হয়তো শুনা পাইছে শুনা পাই ৰাইট এণ্ড ৰং গুড এণ্ড বেড শুনি পাইছে তো তেতিয়া মেছেজ কৰি সুধিছে ৰাইট এণ্ড ৰং গুড এণ্ড বেড মানে কি সেইটোনো কি সেইটোনো আপোনাক কিয় লাগে প্ৰথম কথাটো ঠিক আছে মই অনুৰোধ জনাওঁ আমাৰ প্ৰেক্টিশ্যনাৰসকলক আপোনালোকেও বহু পইচা খৰচ কৰি আচলতে প্ৰেক্টিশ্যনাৰ হৈছে বস্তুবিলাক কৰোঁতে অকণমান সাৱধান হ'ব যিটো বস্তু আমি ৰাজহুৱা কৰিব নোৱাৰোঁ সেই বস্তুটো আপোনালোকে কিয় ৰাজহুৱা কৰিছে এগৰাকী ছেশ্যন লোৱা মানুহে ৰাইট এণ্ড ৰংটো কেনেকৈ গম পালে এগৰাকী প্ৰেক্টিশ্যনাৰে ছেশ্যন দি থকা অৱস্থাত এই বস্তুখিনি জনাটো খুবেই জৰুৰী যে আপোনালোকে চেণ্টিং কৰোঁতে আপোনালোকে মনৰ ভিতৰৰ পৰা কৰক ক্লাইণ্টগৰাকীক ডিষ্টাৰ্ব নকৰাকৈ কৰক যাতে আপুনি কি গাইছে আপোনাৰ ক্লাইণ্টগৰাকীয়ে শুনিব নোৱাৰে এই সৰু সৰু বস্তুবিলাক আপোনালোকে নজৰ ৰাখিব যাৰ বাবে আমি প্ৰব্লেমত পৰোঁ আমি যিসকলে কাম কৰি আছোঁ সকলো নৰ্থ ইষ্টত নুঘূৰে হয়তো আপোনালোকে যদি ভিডিঅ' চাবলৈ যায় ছেশ্যন দি আচলতে মই ক্লাছৰ কথা নকওঁ ছেশ্যন দিবলৈ কিন্তু বহুত বেছি ময়ে ঘূৰোঁ আপোনালোকে চাৰ্চ কৰি চাব স্বপ্নম কাশ্যপ বুলি মাৰিলেও আপোনালোকে পাব অন্তৰংগ আলাপ চাৰ্চ কৰিলেও পাব কিন্তু এই নৰ্থ ইষ্ট বুলি নকওঁ দিয়কচোন মই উজনি অসম নামনি অসম উজনি অসম নামনি অসম বুলি ক'বলৈ যোৱাৰ লগে লগে কিন্তু মই হয়তো ওলাম নেকি মইতো গৌৰৱে কোৱা নাই মানে গৰ্ব কৰি কোৱা নাই ছেশ্যন দিয়াৰ নামত কিন্তু ময়ে ঘূৰোঁ গতিকে মই অসুবিধা পাওঁ এনেকুৱা যেতিয়া কিছুমান কুৱেশ্যন আমি পাওঁ কষ্ট পাওঁ বা অকণমান অসুবিধা হয় তাৰপিছতে আৰু এটা কথা কওঁ আজি ভিডিঅ'টো অলপ দীঘলীয়া হ'ব দে আপোনালোকে ভুল নুবুজিব আজি মোৰ মনত চলি থকা এইখিনি মোৰ ক্ষোভ আচলতে উজাৰিব বিচৰা নাই শ্বেয়াৰ কৰিব বিচাৰিছোঁ কিছু
ফেচিলিটেটৰ লোকে 24,000টো একেলগে নলয় হাফ কিস্তিত হয়তো কৰি নিদিয়ে কিয় দিব সেইটো দিয়াৰ কোনো ৰুল নাই কাৰণ আমাৰ 24,000টো এটা কোৰ্সত যেটো প্ৰেক্টিশনাৰ কোৰ্স হয় 24,000টো একেলগেই লয় এনেকুৱা কিছু লোক উলাই যিয়ে জানে বহুতৰ লগত খুট মাৰি ইগৰাকীৰ লগত খুট মাৰে সিগৰাকীৰ লগত খুট মাৰে ৰেসপন্স নাপায় একেটাই আনসাৰ পোৱাৰ পিছত মোক কল কৰি সোধে যে ভাল পাবনে আমুকক দিলে ভাল পাবনে তামুকক দিলে ভাল পাবনে একেটা সেশনতে ভাল হ'বনে মই শিকিম বুলি ভাবিছো এনেকুৱা কিবা প্ৰসেস আছে নেকি ফাৰ্স্ট কিস্তি সেকেন্ড কিস্তি থাৰ্ড কিস্তি কৰি মাৰিব পাৰিম মই নোৱাৰিম অনুগ্ৰহ কৰি কৈছো আপোনালোকে যাৰ ওচৰতে শিকো বুলি ভাবে শিকিব পাৰে তাত ক'ব লগা একো নাই কিন্তু মই নোৱাৰিম ক্ষমা কৰি দিব তাৰ লগতে এনেকুৱা কিছুমান মই সেশন লোৱাৰ ক্লায়েন্ট পাইছো শিকিছে বেলেগৰ ওচৰত ডাঙৰ সেলিব্ৰিটি ওচৰতে শিকিছে একেটা সেশনত বুজি পোৱা নাই বা একেটা ক্লাছত বুজি নাই পোৱা মই যাৰ পৰা প্ৰবলেম পাইছো তেওঁলোককহে কৈছো বা যাক মই ওয়াৰ্ড দিছো যিসকলে আসলতে মোক ভালকৈ বুজাই দিছে যে এটো প্ৰবলেম পাইছো সেই কাৰণেহে মই আপোনাক কন্টেক্ট কৰিছো সেইসকলক মই কোৱা নাই যিসকলে মোক মানে জুখি চাই মোৰ ওচৰত কন্টেক্ট কৰিবলৈ আহিছে তেওঁলোককহে মই ক'ব বিচাৰিছো কিছু ফেচিলিটেটৰে কি কৰিছে ৰেসপন্স দিয়া নাই মই নোৱাৰো তাৰ মানে আমাৰ চাও আপোনালোকে যাৰ ওচৰতে শিকে যাৰ ওচৰতে সেশন লয় তাত আমাৰ ক'ব লগা একো নাই কিন্তু আজি মোৰ লগত কন্টেক্ট কৰিলে কালি বেলেগ এগৰাকীৰ লগত কন্টেক্ট কৰিলে কালি বেলেগ এগৰাকীৰ লগত কন্টেক্ট কৰিলে যাই থৈ কিন্তু পিছত সেলিব্ৰিটি সকলৰ ওচৰতে ক্লাস লবলৈ যায় কিন্তু সময়ৰ খুঁটত তেওঁলোকক ভালকৈ হয়তো ৰেসপন্স নিদিয়ে তেওঁলোকে নিষ্মুখে স্বীকাৰ কৰে ৰেসপন্স নিদিয়ে তাৰ পিছত যেতিয়া আগত কন্টেক্ট কৰা প্ৰেক্টিশনাৰ বা আগত কন্টেক্ট কৰা ফেচিলিটেটৰ গৰাকীয়ে যেতিয়া ৰেসপন্স নিদিয়ে তাৰ পিছত আমাৰ নিচিনা সৰু খুৰা প্ৰেক্টিশনাৰৰ ওচৰত আহি প্ৰবলেম শেয়াৰ কৰে আৰু ডাউটস ক্লিয়াৰ কৰিব বিচাৰে একো নাই ঠিকে আছে তাৰলৈকে তাত মোৰ একো ক'ব লগা নাই মই যিমান পাৰো হেল্প কৰিব চেষ্টা কৰিম কিন্তু এনেকুৱা ক্লায়েন্ট আমি পাইছো যিয়ে নেকি শিকিলে কিন্তু কোৱা নাই সেশন লৈ উঠি কয় যে মই শিকিছো আমুকৰ ওচৰত তোমাৰ হাতেৰে সেশন এটা ল'বলৈ আহিলো কিন্তু সেশন এটা ল'বলৈ অহা আৰু কৈ অহা শিকি সেশন ল'ব আহিছো বুলি কৈ সেশন লোৱা বা সেশনটো লৈ উঠি শিকিছো বুলি কোৱাৰ মাজত ডিফাৰেন্স আছে কেলে ডিফাৰেন্স আছে তো মোক নোকোৱাকে মই কেনেকৈ পইণ্ট বিলাক দিও সেই পইণ্ট বিলাক তেওঁলোকে নোটিস কৰিবৰ কাৰণে মোৰ হাতেৰে সেশন ল'ব আহিছে বহু লোক এনেকুৱা পাই গৈছো গতিকে বহুত এনেকুৱা অন্তৰত আঘাত পাইছো এনেকুৱা কাম নকৰিব আৰু বহুতো আছে মোৰ লগত ষ্টৰী আসলতে বেয়াবোৰ আসলতে মই এৰি চলো কিন্তু আজি মই কৈ দিছো খুব চলি আছে এই বস্তুখিনি মোৰ লগত অতি সঘনে চলি আছে যাৰ বাবে মই আজি ক'বলৈ বাধ্য হলো যি কি নহওক এই সকলোবোৰ বাদ দিয়ক আজি আপোনালোকক দেখাব বিচাৰিছো 24 চনত মোৰ জীৱনত অৱদান আগবঢ়োৱা ব্যক্তিসকলৰ অকণমান ফুটেজ বৰ বেছি দীঘলীয়া নকৰো আগন্তুক 10 তাৰিখে আপোনালোকে মই এনাউন্স কৰা যেটো গিফট সেই গিফটটো পাই যাব আৰু আগন্তুক 10 তাৰিখতে আকৌ নতুন এটা অফাৰ আপোনালোকলৈ এনাউন্স কৰিম গতিকে আপোনালোকৰ মন মগজুত চলি থকা সেই মানে গেছ কৰিবলৈ দিয়া যেটো অফাৰ তাৰ ভিতৰতে যিকোনো এটা হ'ব পাৰে গতিকে আগন্তুক
দিনৰ 10 তাৰিখত সেইটো এনাউন্স কৰিম আৰু 10 তাৰিখে আপোনালোকক পেকিং কৰি এনাউন্স কৰি দিম যে কোনে পালে গিফ্টটো আৰু সেইদিনাই হয়তো গিফ্টটো সেইদিনাই হয়তো নাপাব পাৰে নেক্সট দিনা হয়তো গৈ পাব পাৰে বা তাৰ নেক্সট দিনা গৈ পাব পাৰে যদি সেই গিফ্টটো যাৰ ওচৰতে গৈ পায় যিগৰাকী উইনাৰ হ'ব সেই উইনাৰ গৰাকীয়ে ৰিচিভ কৰাৰ পৰা আৰম্ভ কৰি এটা যিটো পেকেজিং খোলালৈকে পেকেজিং খুলি আমাক এটা ভিডিঅ' ফিডবেক এটা প্ৰেৰণ কৰিব বুলি আশা ৰাখিলোঁ আৰু মোৰ ভিডিঅ'খিনি অনুৰোধ কৰিছোঁ আপোনালোকে চাব আগত এটা দুখ লাগিছে আগৰ ভিডিঅ'টো ভিউজ একেবাৰে কম আপোনালোকে গিফ্টৰ ভিডিঅ'খিনি চাইছে কিন্তু আগৰ ভিডিঅ'টো নাই আগতীয়াকৈ সকলো ভিডিঅ' চাব হয়তো আপুনিহে ছেশ্যন ল'ব নিবিচাৰিব পাৰে বা বেলেগ এগৰাকী হয়তো বিচাৰিব পাৰে এনেকুৱা প্ৰেক্টিচনাৰ বিচাৰি থাকে ছেশ্যন ল'বৰ কাৰণে বিচাৰি থাকে আপুনি অন্ততঃ এটা শ্বেয়াৰ মাৰি দিব শ্বেয়াৰ কৰি দিব আপোনাৰ লগতে বেলেগৰো হেল্প হ'ব গতিকে আজিলৈ এৰিছোঁ আকৌ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত পুনৰ লগ হ'ম বাই